So hello guys, very good morning and welcome back to my YouTube channel again. So guys, আমাৰ গাঁৱতে হৈ আছে মহাভাগৱত পাঠ ব্যাখ্যা। তো বলক আজি ভিডিঅ'টো তাতে চাওঁগৈ। তো কেনেকুৱা কি হয় নিয়ম নীতি বা আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। তো বলক। তো গাইজ এইটো চাইডে আমি নামঘৰ আহি পাই গ'লোহি আৰু দুটামান চিনেমেটিক ভিডিঅ' চাই লওক আপোনালোকে। তো গাইজ এইটো চাইডে পতাকা উত্তোলন হৈ আছে এতিয়া। তো গাইজ আশা কৰা এই ভিডিঅ'টো আপোনালোকে বহুত বেছি ভাল পাব। তো লাষ্টলৈকে চাই থাকক, ভিডিঅ'টো সঁচাকৈ বহুত বেছিয়ে ভাল পাব। তো গাইজ এইটো চাইডে এজন ব্যাখ্যাকাৰ আহিব এতিয়া। তো তেওঁক আগবঢ়াই আনিবৰ কাৰণে আমি সকলো ওলাই আহিছোঁ এতিয়া। তেওঁক অলপ আগৰ পৰা মানে আগবঢ়াই লৈ যাম। তো গাইজ এইটো চাইডে তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। তো তেওঁক আগবঢ়াই লৈ যাম এতিয়া আমি। তো গাইজ এনেদৰে আমাৰ ইয়াতে পাঠ ব্যাখ্যা হৈ আছে। আমাৰ আজি অনুষ্ঠান ইমানটা সামৰণি পৰিছে। তো দুদিনীয়া কাৰ্যসূচী। তো কাইলৈও আহিম, আমি কাইলৈও দেখাম। হেল্ল' গাইজ, ভেৰি গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো আজি আমাৰ গাঁৱত আছে ভাগৱত পাঠ। তো ব'লক আজি আমি ভাগৱত পাঠ চাই আহোঁ আমাৰ গাঁৱৰে। তো পূৰা ওলাই ল'লোঁ, ৰেডি হৈ ল'লোঁ। তো এতিয়া যাওঁ, ব'লক দেখাই আছোঁ আপোনাক। গাইজ আমাৰ গাঁৱৰে মহাভাগৱত পাঠ ব্যাখ্যা আজি ইমানটা সামৰণি পৰিল, দুদিনীয়া কাৰ্যসূচী। তো লাষ্টৰখিনি আপোনালোকক দেখাই আছোঁ, চাই থাকক।